লক্ষী মাতৃৰ নাম লোৱা আৰু আৰম্ভ কৰিছোঁ লাগি যোৱা ৰাজেন এইবাৰ নৱেম্বৰ আজি কি তাৰিখ 20 তাৰিখ সোমাইছেহে বহুত আগতীয়া হ'ল কিন্তু দেই আমাৰহে পকিছে কিন্তু মানিব লাগিব এইটো লক্ষী আজি লক্ষীয়ে বাস কৰিছে এনেকৈ আঘোণৰ প্ৰায় শেষত হয়গৈ এইবাৰ আঘোণৰ আৰম্ভণি হৈছেহে 2-3 তাৰিখ হৈছেহে হৈ গ'ল এইটো হাই এটি ধনী নহয় আমি ইভাগেও ধনী নহয় যি আছে 3-4 ডোৱা তাকে দাবলৈ আহিছোঁ আৰু ধনৰ দুখীয়া হ'ব পাৰোঁ কিন্তু মনৰ দুখীয়া নহয় নে কি কোৱা বছৰটোৰ কাৰণে চলি যায় আৰু আদি চাদি নিজে আমাৰ বেছি কৰা নহয় 2 বিঘা মানে নিজে কৰা হয় বাকী চব আধিলে দিয়া হয় আমাৰ মানুহ নাই কৰিবলৈ কোনে কৰিব বোলে দুজনীকে বিয়া পাতিলোঁ হ'লে আগৰ ৰজাৰ নিচিনা পাতিব লাগে হয় নাই আমি দুইটাই পাতিম বুলি ভাবিছোঁ চাওঁ যাওঁ এই দুজনী বিয়া পতা হ'লে এতিয়াতো খেতি মানে পুৰা হিচাপত থাকিলেহেঁতেন 10 পুৰা 20 পুৰা তেনেকৈ থাকিলেহেঁতেন এটা চিনেমেটিক শ্বট দেখাম ৰ'ব আপোনালোকক পথাৰৰ লাহে যায় বুকুত প্ৰেমৰ বৰষা শুনা না উঠতে প্ৰেমৰ ভাষা চোৱা না বুকুতে প্ৰেমৰ আশা শুনা না উঠতে প্ৰেমৰ ভাষা চোৱা না বুকুতে প্ৰেমৰ আশা Guess. Gua, aru gua, nih ba. Ayo. টেঙা এটা লৈ আহিবি নহ'লে কমলা টেঙা লৈ আহিবি মজা লাগিব হয়নে বাৰু পথাৰত মানে টেঙা খোৱা এটা বৰ তৃপ্তিয়ে বেলেগ এটা আমেজে বেলেগ ৰবাব টেঙা জলকীয়া লগত চকলা টেঙাতে অকলে নাখাবা গান এটা গাই দিয়া চকলা টেঙাটি অকলে নাখাবা আমাকো চকল দিবা বিহু মাৰিবলৈ অকলে নাযাবা আমাকো লগতে নিবা ইয়াত গাব লাগিছিলে পথাৰলৈ অকলে নাযাবা ধান দাবলৈ ৰাজেন গান এটা জুই দে এতিয়া চাহ খাবলৈ আহিছ তই মজা লাগিছে ৰ'দখনত ভাল লাগিছে একো নহয় পথাৰৰ কাৰণে আপোনাৰ সেইকাৰণে চব সহ্য কৰিব পাৰি চব যাইছে খেতিৰ কাৰণে যিমান ৰ'দ হওক টিকা ফটা ৰ'দ হওক চব যাইছে পথাৰত মানে যিকোনো বস্তু খাই ভাল লাগে ন লাগিলে চাহে খাওঁ ভাতে খাওঁ এটাইতকৈ ভাল লাগে ভাত খোৱা আৰু টেঙা খোৱা ভাত যেনেকাই নহওক যেনেকুৱাই হওক লাগিলে সেই ককৰা পইতা ভাতকেইটাই হওক খালি জ্বলা অলপ বেছি হ'ব লাগে জ্বলা অকণমান লাগে সেইটো পুনাই ভাল লাগে গা বিহু গীত এটা জোৰ ভাল দুগুকে গ'লি বিহু গীত গাবলৈ
মাহঁত আহিয়ে আছে, ভাইটিহঁতি আমাৰ লগতে পোৱালিটো আহিছে, টিফিন লৈ আহিছে, ভাত লৈ আহিছে, ভাত পোৱালিটো আহিব পৰা নাই নি? মাইনা, তোমাৰ নামটো কৈ দিয়াচোন। স্পাইডাৰমেন ৰিয়ান গগৈ বুলি, ক'বা। বন্ধুসকল, এনেকৈ বিহুগীতৰ কলি ঐনিতমৰ এফাকি দুফাকি গীত গাই তেনেকেই আমি ফূৰ্তি ফাৰ্তা কৰি পেলাই আজি ধান কাটিলোঁ। তাৰপিছত ভিডিঅ'টো ইয়াতে সামৰোঁ আৰু পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে বিদায় লৈছোঁ। চোৱাৰ বাবে ধন্যবাদ।